আমৰ ছিজন যিহেতু চবেই আচাৰ বনায়, গতিকে মই সহজ পদ্ধতিৰে আপোনাক আচাৰ বনোৱা দেখাম। আৰু আমৰ ছিজন যিহেতু চবেই আমৰ আচাৰ খাই প্ৰায় মানুহে ভাল পায়, গতিকে ময়ো বনাব ওলাইছোঁ। আজি আমৰ আচাৰ বনাব ওলাইছোঁ যেতিয়া ভাবিছোঁ আপোনালোককো ৰেচিপি দিওঁ। আৰু মই আমখিনি ধুনীয়াকৈ ধুই লৈ কাটি কুটি ইয়াৰ ৰ'দত দিছোঁ, আপোনালোকে দেখা পাইছে। আৰু মোৰ ৰেচিপিটো চাই থাকিব, আপোনালোকে ভাল পাব চাই। সহজ পদ্ধতিৰে আমৰ আচাৰ দেখিছে, সৰু সৰুকৈ ধুনীয়াকৈ কাটি দিছোঁ। আপোনালোকক ৰ'দত দি থোৱা দেখাইছিলোঁ আমখিনি ৰ'দত দি থোৱাৰ পিছত তাৰপিছত অকণমান পানী টানিলে। পানী টনাৰ পিছত মই আনি লৈ পেলাই নিমখ দি পেলাই আৰু হালধি গুড়া দি ৰাতিটো সানি থৈ দিছিলোঁ, কিন্তু আপোনালোকক দেখাব পাহৰিলোঁ। এতিয়া ভাবিছোঁ বনোৱাৰ আগত দেখাই দিওঁ। ইয়াত ৰাতি হালধি গুড়ি দেখা পাইছে, হালধীয়া হৈ আছে, নিমখ দি সানি থোৱাৰ পিছত এনেকুৱা হ'ল। তাত মই এতিয়া জলকীয়া গুড়ি দি দিছোঁ। আৰু এতিয়া কি কৰিম, মই পাঁচফোৰণ ভাজি গুড়া কৰি ইয়াত মিক্স কৰি দিম। তাত তেল ঢালি তেতিয়া বৈয়ামত ভৰাই আৰু ভিনেগাৰ ঢালিম। আপোনালোকে চাই থাকক। আপোনালোকে দেখিছে হ'বলা, ইয়াত মই আপোনালোকক ক'ব পাহৰি গ'লোঁ। ইয়াত সৰিয়হ ভাজি লৈছোঁ আৰু ইয়াত আছে পাঁচফোৰণ মেথি কেইটামান বেছিকৈ হোৱা হয় ভাল আছিলে, কিন্তু মেথি কম আছে পাঁচফোৰণত। তথাপি আৰু এদিন মই কেতিয়াবা ঢালি দিম যেনিবা। মোৰ আচাৰত সৰিয়হ দিলে ভাল লাগে কেতিয়াবা, সেইকাৰণে মই সৰিয়হ কিছুমান ভাজি লৈছোঁ। আৰু এইখিনি পৰিব। আৰু পাঁচফোৰণ ভাজি লৈছোঁ। এইখিনি মই এতিয়া মিক্সাৰ জাৰত দি ধুনীয়াকৈ পিচি ল'ম। সেইখিনি গুড়া কৰি লোৱা হ'ল, ধুনীয়াকৈ গুড়া কৰি লৈছোঁ দেখা পাইছে। আৰু মই ইয়াত ঢালি দিম এতিয়া। মই নিমখ দিয়াই আছে, যিহেতু ৰাতি নিমখত ভিজাই থৈছোঁ, গতিকে নিমখ দিব এতিয়া জৰুৰী নহয় আৰু নিমখ দিয়াই থৈছে। আপোনালোকে চাই ল'ব পাৰে নিমখ হৈছে নে নাই। গতিকে মোৰ ঠিকে আছে। মই এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰিম। এইখিনি দেখা পাইছে হ'বলৈ ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ। দিয়াৰ পিছত ইয়াত এতিয়া মই দিম মিঠাতেল আৰু ভেনিগাৰ দিলে কি হয়, বস্তুটো বেয়া নহয়, গতিকে মই ভেনিগাৰ ব্যৱহাৰ কৰোঁ। আৰু দেখিবলৈ এনেকৈ হৈছে, দেখা পাইছেনে। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াত মই এতিয়া প্ৰায় 5 ঘণ্টামান এনেকৈ ৰাখি থ'ম, তাৰপিছতহে বৈয়ামত ভৰাম। মোৰ আচাৰখিনি দেখিবলৈ দেখিছে এনেকৈ হৈছে। মই ৰাতিটো তিয়াই থৈছিলোঁ ভেনিগাৰ দি পেলাই। আপোনাক দেখাইছিলোঁ মই মছলা খানা, কিন্তু ভেনিগাৰ খানা দেখুওৱা নাই। কিন্তু এয়া মই ভেনিগাৰ সানি পেলাই ৰাতিটো তিয়াই থৈছিলোঁ। এতিয়া মই ইয়াত ধুনীয়াকৈ বৈয়াম এটা, চিচাৰ বৈয়াম এটা আচাৰ থ'ব আপোনালোকে। চিচাৰ বৈয়াম এটা ধুনীয়াকৈ ধুই শুকাই লৈছোঁ। ইয়াত মই এতিয়া আচাৰখিনি ভৰাই দিম আৰু ৰ'দত দি দিম তেল দি পেলাই। মই আচাৰখিনি ধুনীয়াকৈ ভৰাই লৈ এতিয়া ৰ'দত দি থৈছোঁ। আপোনালোকে দেখা পাইছে। আপোনালোকে 2 দিন ৰ'দত দিলে হৈ যাব। ৰ'দত দিলে আচাৰটো ধুনীয়া হয়, ৰ'দত নিদিলেও হয়। মোৰ ভেনিগাৰ দিয়া গৈছে যিহেতু, কিন্তু মই ভাবিছোঁ 2 দিন ৰ'দত দিওঁ আচাৰখিনি খাব। ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ। আৰু সকলোৱে ভালে থাকক, ভালে যাওক দিনবোৰ। থেংক ইউ।